নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল চাগে। মোৰ খবৰ একদম ভাল। আজি মানে পাকঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিলোঁ, যিহেতুকে আজি মই বনাম মানে কিবা এটা বনাম আৰু চাই থাকক আপোনালোকে শেষলৈকে। তো চাই থাকক। এফালে চাওক, বিলাহী আৰু চটপটি ধুনীয়াকৈ কাটি ল'লোঁ। এফালে আছে বিলাহী, আদা, ৰচুন। এফালে মাছখিনি ধুনীয়াকৈ ঘঁহি ল'লোঁ, নিমখ আৰু হালধি। এফালে তেল দি ল'লোঁ। এফালে এতিয়া ফ্ৰাই কৰি লওঁ মাছখিনি ধুনীয়াকৈ। তাৰপাছতে এফালে চাওক, এইখিনি ধুনীয়াকৈ কাটি ল'লোঁ মিহি মিহিকৈ। আৰু এতিয়া চাই থাকক ভিডিঅ'টো আপোনালোকে। এফালে মাছ হৈ গ'ল ফ্ৰাই। তো এতিয়া মাছ ফ্ৰাই কৰা তেলতে মানে আৰু অলপ তেল দি দিম। আৰু এফালে দি দিলোঁ নহৰু, আৰু এফালে পিঁয়াজো দি দিলোঁ লগতে। তাৰপিছত এতিয়া দি দিলোঁ বিলাহী, তাতে অলপ দিলোঁ ৰেড চিলি আৰু এতিয়া হালধি দি দিলোঁ। আৰু এতিয়া অলপ পানী দি দিলোঁ, বিলাহীটো যাতে কমি যাওক ধুনীয়াকৈ। আৰু এফালে চব এতিয়া চব্জিখিনি ডালি দিম, চটপটিখিনি মানে। তাৰপিছতে অকণমান দেৰি এনেকৈ খনিয়াই দিম। আৰু এতিয়া চাই থাকক ভিডিঅ'টো। আৰু এফালে হৈ গ'ল, এইখিনি সিজিলে মানে আৰু অলৰেডি। এতিয়া পানী ডালি দিলোঁ। তাৰপাছতে এতিয়া এইফালে উতলি থকা ইয়াত মাছ ডালি দিলোঁ। তাৰপাছতে এইফালে চাওক হৈ গ'ল এইখিনি। তো এতিয়া এইখিনি ধনিয়াখিনি দি দিম ধুনীয়াকৈ গোন্ধ ওলাবলৈ। আৰু এতিয়া ভিডিঅ'টো একদম শেষলৈকে কিন্তু চাই থাকিব। তো ভিডিঅ'টো মানে কি ক'ম আৰু, চাই থাকক আপোনালোকে। তো বনাই মেলি হৈ গ'ল, চাই থাকক। ৰেডি হৈ গ'ল, এতিয়া খাব লাগে আৰু। এফালে খৰিচা, ভোট জলকীয়া আচাৰ, খৰিচা, এফালে মাছৰ আঞ্জা, আলু পিটিকা। তো ভাত খাই মেলি আজৰি হৈ এতিয়া মানে বহিছোঁ। তো যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। যদি মানে কেনেকুৱানো পালে চাই প্লিজ কমেণ্ট বক্সত জনাব। তো ইমানতে ভিডিঅ'টো সামৰিছোঁ। বাই বাই।